শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আজি মই সকলোৰে পৰিচিত এবিধ চৰাইৰ কথা ক'ম। এইটো হ'ল শালিকা। এই শালিকা ঘৰে বাহিৰে চোতালে মজিয়াই য'তে ত'তে দেখা যায়, বনৰীয়া হৈ সেই ৰূপ লৈ থাকে। সেইকাৰণে আমাৰ সকলোৰে প্ৰিয়, আৰু যিসকলে মৰম কৰিব জানে অন্তৰেৰে সৈতে, সেইসকলৰ ঘৰতে আহি বাঁহ সাজে। ঘৰৰ বাৰান্দাত, ঘৰৰ চিলিঙত, তৰ্জাবেৰা থাকিলে তৰ্জাবেৰাৰ চিলিঙত য'তে ত'তে বাঁহ সাজে বৰ শান্তিৰে। আৰু সিহঁতৰ বাঁহ সাজা পদ্ধতিটো চোৱাও বৰ এটা সন্তোষজনক এটা স্থিতি। গতিকে এই শালিকাবিধক আমি কওঁ শালিকা, আকৌ ঠাই ভেদে কয় ঘৰ শালিকা। এই ঘৰতে দেখা যায় কাৰণে ঘৰ শালিকা নাম। কিন্তু ইংৰাজী নামটো হ'ল কমন মাইনা। কমন মাইনা বুলি ক'লে ইহঁতৰ অৰ্ডাৰটো হ'ল পেচাৰিফৰ্মিছ, আৰু গোত্ৰটো হ'ল ফেমিলিটো হ'ল ষ্টাৰ্নিডি। ষ্টাৰ্নিডি গোত্ৰটোত মাইনা আৰু ষ্টাৰ্লিংবিলাক অন্তৰ্ভুক্ত হৈ আছে। বাৰ্ডছ অফ চাউথ ইষ্ট এছিয়া গ্ৰন্থৰ মতে গোটেই পৃথিৱীত 104বিধ আছে ষ্টাৰ্লিং আৰু মইনা। আৰু আমাৰ মহাদেশখনত আছে মাত্ৰ 18টা প্ৰজাতি। আৰু অকল আমাৰ অসমত পোৱা যায় 8-9টা প্ৰজাতি, আৰু সমগ্ৰ ভাৰতবৰ্ষত পোৱা যায় 10-12টা প্ৰজাতি। মূলতে 12টা প্ৰজাতি আমাৰ অসম আৰু ভাৰতবৰ্ষতে পোৱা যায়। আৰু এই চৰাইবিধৰ ৰংটো আপোনালোকক ক'বই নালাগে, নিশ্চয় জানে সকলোৱে। আমাৰ যে কলফুল আছে, কলডিলৰ ৰঙৰ চৰাই, আৰু বেলেগ ৰং কৈ লাভ নাই। আৰু ঠোঁট, চকুৰ কাষ, ঠেং হালধীয়া, ঠোঁটকেইটা খুব তীক্ষ্ণ। আৰু ইহঁতে মই প্ৰতি বছৰে প্ৰায় জানুৱাৰীৰ পৰা ইহঁতে প্লাষ্টিকৰ পেকেট, কাগজ, ৰাংপাতা আদি কুটা সৰু ডাল এইবিলাক নিয়া দেখা পাওঁ। এইবাৰতো জানুৱাৰীৰ 1 তাৰিখে মৰ্ণিং ৱাকত যাওঁতে দেখা পাইছোঁ এটা প্লাষ্টিকৰ পেকেট লৈ উৰাই মাৰিছে। ইমান ভাল লাগিল যে মোৰ এইবাৰ জানুৱাৰী 1 তাৰিখটোৰ পৰাই এই বছৰটো বৰ সুন্দৰ, আৰু শালিকাই ঘৰ সাজিবলৈ যোৱা কথা, এয়াতো মই বৰ আনন্দিত হ'লোঁ। গতিকে তেতিয়াৰ পৰা মই চাই থাকোঁ আমাৰ ঘৰৰ বাঁহ সাজিছে চিলিঙত, আৰু খাদ্য খাই আহি আমাৰ তাত ৰাতিপুৱাই আহি মোক দম দিব, বা মোৰ ছোৱালীজনীক দম দিব, ল'ৰাটোক দম দিব, কিবা এটা কৈ দিয়ে, ক'লে সিহঁতে আৰু চাউল দালি কিবা এটা দি দিয়ে, তেতিয়াহে এটা শান্তি পায়। গতিকে বৰ এটা মৰম লগা, ফুটৰ লগা চৰাই। আৰু এই চৰাইবিধৰ নামখিনি ক'লোঁ। ইহঁতৰ সংস্কৃত নামটো আপোনালোকক ক'লে ভাল হ'ব। ইহঁতৰ সংস্কৃত নাম হ'ল গৌৰিকা, আৰু হিন্দী নাম দেশী মাইনা, বঙালী নাম শালিক বা ভাত শালিক, আৰু মধ্যপ্ৰদেশত কয় গুলগুল, মাৰাঠীত কয় চালংকি, গুজৰাটত কয় কাবৰ, তেলেগুত কয় গোৰানকা, আৰু মালায়ামত কয় মাকাট্টা। এইবিলাক বিভিন্ন নাম, আৰু এইবিলাক নাম বিভিন্ন মানুহৰ পৰাও সংগ্ৰহ কৰা হয়। আৰু আমাৰ চেলিম আলী বিশ্ববিশ্ৰুত পক্ষীৰ পণ্ডিতগৰাকী তেখেতেও কিছুমান নাম উল্লেখ কৰি থৈ গৈছে, সেইবিলাকৰ পৰা লোৱা হৈছে। গতিকে এই শালিকা কিন্তু আমাৰ সকলোৰে মৰমৰ, সকলোৰে পৰিচিত। ইহঁতে বাঁহ সাজতে যিবিলাক কুটা কিতাবিলাকৰ নাম ক'লোৱে, কাগজ, পাখি, ঘাঁহ বনৰ মূৰা, শুকান এইবিলাক গোটাই লয়, আৰু সিহঁতৰে চৰাইৰ পাখি এইবিলাক লগাই লয়, সুন্দৰকৈ বাঁহটো সাজি লয়। বাঁহটো সিমান সুন্দৰ নহয় যদিও তথাপি আৰু লয়। আৰু 4টাৰ পৰা 5টা পৰ্যন্ত কণী পাৰা দেখা পাইছোঁ, আৰু তাতকৈ যদি বেছি পাৰে মই নাজানো, কিন্তু 4-5টা পাৰে। আৰু কণীৰ ৰংটো হ'ল নীলা। এই নীলা ৰং কাৰণে এই কুকুলি চৰাই ইহঁতকো বৰ প্ৰবঞ্চনা, কাউৰীটো কৰে, ঘোঁৰা কাউৰী কৰে, কৰি উঠি আকৌ ইহঁতৰ বাঁহতো
সিহঁতৰ কণী এটা দুটা নি পেলাই দূৰত পেলাই বোলে সি কুলিৰ কণী তাত ৰাখি থৈ যায়, প্ৰায় সমান সমান ডাঙৰ। কুলিৰ কণীটো শালিকাৰ কণীতকৈ অকণমান ডাঙৰ। গতিকে ইহঁতৰ প্ৰায় 14-15 দিন লয়। লোৱাৰ পিছতে হাতী পোৱালি ওলায়। পোৱালিবিলাকৰ আকৌ মানে ডাঙৰ কৰা বৰ টান নেকি, মাকে মানে ফৰিং আনিব যায়, ফৰিং নানান ধৰণৰ পোক পতংগ, পকা ফল, ভাত দাইল য'ত যি পায় মানে মুঠতে ইনজেক্টিভ ৰাস আৰু পোক পতংগ খাই আৰু ফ্ৰুইট খায়, ফল মূল খায়। গতিকে ইহঁতে আনিব যাওঁতে পোৱালিবিলাক 2-3 দিন হোৱাৰ পিছত আৰু মুখীখন বৰ ডাঙৰ হয়, বাচ্ছা হিচাপে খুবটো বৰ ডাঙৰ। আৰু এই পোৱালিবিলাকে কি কাম কৰে, এটা এই ওজা-পালিত যায় মানে খুটি তাল বজায়, সেই খুটি তাল বজাৰ দৰে কিল্লিক কিল্লিক বজালে এই ধৰা কাউৰী আৰু কাউৰী চেকচেকি জহা মানুহবিলাকে জানি যায় যে ইহঁতে শালিকাৰ পোৱালি আছে। গতিকে সিহঁতৰ পোৱালিকেইটাৰ অন্যায়টো সিহঁতে কৰি লয়। এই মাক দেউতাকে খাদ্য বিচাৰি যাওঁতে সিহঁতক উঠাই লৈ গুচি যায়, এনেকুৱা এটা অৱস্থা হয়। পিছত কি কৰিব লগা হয়, সেই কুলিৰ পোৱালিহে ডাঙৰ কৰিব লাগে। কুলিৰ পোৱালি ডাঙৰ কৰি উঠি আকৌ যেতিয়া সিহঁতৰ পোৱালিবিলাক এনে যায়, তাৰপিছত আকৌ পুনৰ মানে সজাগ আৰম্ভ কৰে, এনেকুৱা এটা পৰ্যায়। শালিকাক লৈ আমাৰ সাহিত্য, আমাৰ লোককথা, আমাৰ সংগীত যথেষ্ট চহকী। আৰু কিছুমান এনেকুৱা লোকৰ কথা আছে, শালিকা চিজন কৰা বুলি কয় যে আমি যেনে শালিকা কওঁ, আমাৰ কামৰূপত মানে পুৰণি কামৰূপত শালিকা বুলি কয়, শালিকা চিৰাণ। শালিকা চিৰাণটো মিন কৰে শালিকাৰ স্নান, শালিকাৰ স্নান। তাৰপিছতে আকৌ কয় মানে পোহনীয়া শালিকাই চকুত খুটে। এইবিলাক মানে বৰ ডাঙৰ কথা দেই। তাতে ঘৰত মৰম কৰি ৰখা মানুহ, কিছুমান আনৰ মানুহক আমি ঘৰত মৰম কৰি যদি ৰাখোঁ, সেইবিলাকে কেতিয়াবা খুটিব পাৰে, চকুত খুটিব পাৰে। মানে মৰম কৰা মানুহে অন্যায় কৰিব পাৰে, এনেকুৱা এটা কথা। তাকে কয় বোধহয় পোহনীয়া শালিকাই চকুত খুটে। আৰু অম্বুবাচীৰ সময়ত সেই 3-4 দিন ইহঁতক মানে শালিকা মানে ভাত দিব নালাগে, যদি ভাত দিয়ে শালিকা বোলে মৰে, সেই বুলি কয় মানুহে। সেইকাৰণে আমেতিয়া শালিকা বুলি কয় আমাৰ মানে, অম্বুবাচীৰ শালিকা আমি চোৱা ভাত দিব নালাগে, কাৰণ সেই 3 দিন সেই 4 দিন ব্ৰত সেইকাৰণে সেই ভাত দিয়া নাযায়, তাৰপিছতে দিব লাগে। গতিকে শালিকাৰ মৰমত আমাৰ মানুহে সেই 4 দিন সিহঁতক মানে ভাত নিদিয়ে, ভাতৰ সলনি দাইল, ফল, আম চাম এইবিলাক দি দিয়ে, কুটি কুটি খাই যায়। তাৰপিছত আৰু এটা কথা আছে কি, এই শালিকাটো ইমান মৰম লগা চৰাই, সেইকাৰণে পৃথিৱীৰ বিভিন্ন দেশত ইহঁতক ইণ্ট্ৰডিউচ কৰিছে, সংযোগ ঘটাইছে। সংযোগ ঘটাই পেলাই ক'ত ক'ত নিছে, ইণ্ট্ৰডিউচ টু মেনি আইলেণ্ডছ অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ বিভিন্ন দ্বীপলৈ নিয়া হৈছে সিহঁতক, নি পেলাই কিন্তু বংশ বৃদ্ধি কৰাত সফলতা লাভ কৰা বুলি গম পোৱা গৈছে। ইয়াৰ উপৰি মাডাগাস্কাৰ, হাৱাই দ্বীপপুঞ্জ, হাৱাই দ্বীপ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বংশ বৃদ্ধি ইতিমধ্যে কৰিছে বুলি আমি গম পাইছোঁ। আৰু ইহঁতক আগতে কোৱা হৈছে ফ্ৰুইট খায়, ইনচেক্টিভৰাছ। আৰু ইহঁতে চাউথ ইষ্ট এছিয়া, ইৰাণ, আফগানিস্তান, মধ্য এছিয়া এইবিলাকতো বসতি কৰে। অকল যে আমাৰ ভাৰতবৰ্ষতে পায়, আমাৰ অসমতে পায় এনেকুৱা নহয়। আৰু ইহঁতক য'তে ত'তে দেখা পাওঁ আমি। এই দিল্লীত যাওঁতে দিল্লীৰ যিটো ৰেল লাইনত কিছুমানে বাদাম পেলায়, মগু পেলায়, সেইবিলাকো বুটলি বুটলি খাই থকা দেখা পাওঁ। বম্বেটো দেখা পাওঁ, পুনেটো দেখা পাওঁ, মানে মুঠতে ভাৰতবৰ্ষৰ চেন্নাইতো দেখা পাইছোঁ, কৰ্ণাটকতো দেখা পাইছোঁ। গতিকে য'তেই যাওঁ ত'তে দেখা পাওঁ। গতিকে অকল ভাৰতবৰ্ষৰ নহয়, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ এইবিলাকত সকলোতে দেখা পায়। আৰু এতিয়া ইণ্ট্ৰডিউচ কৰিবলৈ এই শালিকা গোটেই পৃথিৱীতে বিয়পিব। আৰু এই শালিকা মই কৈছোঁ নহয়, আমাৰ মানে অসমতে 8বিধ 9বিধ পায়। এই 8বিধ 9বিধৰ সম্পৰ্কও মই অলপ দিন পিছত আপোনালোকক কওঁ। ইয়াক লৈ ভালেমান গানো আছে। শালিকীয় অবুজন চৰাইজনী তৰা তাঁতত পৰি
কেলেই ছিঙিলিহি সূতা মোৰ দাদাই বুলিছিলোঁ মই বেলেগ কেশৱ মহন্ত পালনৰে তেখেতে লিখা এই গান আৰু তেখেতৰ ভাই বোৱাৰী নে ভালজনী ভাই সবাগেন বোৱাৰী অৰ্চনা মহন্ত আৰু খগেন মহন্ত তেতিয়া তেখেতে গাইছিলে বৰ সুন্দৰ সুৰত গাইছিলে সেই গানটো আমি সদায় শুনি ভাল পাওঁ অকল যে এদিন শুনি ভাল পাওঁ নহয় আমি সদায় শুনি ভাল পাওঁ ঠিক তেনেকৈ শালি কি ক'লে আৰু আছে শালি কি ৰতৌতো খা হ'ল ভাল হ'ল কয়নো গলি ক'ত ক'লৈ গ'লি এনেকুৱা কিছুমান মানে কথা আছে শালিকাকলৈ যিটো কৈ আহিছিলে আৰু বহুত কিবা কিবি আছে গতিকে এইখিনি কৈ লাগিছোঁ পৰৱৰ্তী সময়ত আৰু শালিকা